আমাৰ টাৰ্গেটটো ইয়াত আছে, যিটো নেকি এটা ট্ৰেণ্ড লাইন মই ড্ৰ কৰি থৈছোঁ। টাৰ্গেট আমাৰ হিট হৈ গ'ল, মই এক্সিট হৈ যাম। আমাৰ টাৰ্গেট হিট হৈ গ'ল, মই এক্সিট হ'লোঁ। যিটো নেকি ট্ৰেণ্ড লাইনত আহিব লাগিছিলে, মই ভাবি আছিলোঁ সেই ট্ৰেণ্ড লাইনতো আহি পালে, আৰু নিফটি ফিফটিও ইয়াত সুন্দৰ এটা ব্ৰেকআপ দিছে। কিন্তু একো নাই, আমাৰ টাৰ্গেট হিট হ'ল, কিন্তু ইয়াৰ পৰা আৰু ওপৰত যাব। কেলৈ মানে ইয়াত নিফটি ফিফটিও ব্ৰেকআপ দিছে। মই কেলৈ লৈছিলোঁ এইটো মই আপোনালোকক এক্সপ্লেইন কৰিম। অ'কে, প্ৰথম কথাটো হ'ল, 1 নম্বৰ কাৰণটো হৈছে মাৰ্কেট আপ ট্ৰেণ্ড হয়, আপত গৈ আছে, মাৰ্কেট আপত গৈ আছে, এইটো এটা কাৰণ। তাৰপিছত মই ইয়াত ট্ৰেণ্ড লাইন ড্ৰ কৰিলোঁ, এইটো এটা ট্ৰেণ্ড লাইন ড্ৰ কৰিলোঁ, আৰু এই তলৰ পৰা এটা ট্ৰেণ্ড লাইন ড্ৰ কৰিলোঁ। অ'কে, কিন্তু ইয়াত এটা এবাৰ ছাপৰ্ট ল'লে, ইয়াত এবাৰ ছাপৰ্ট ল'লে, ইয়াত এবাৰ ছাপৰ্ট ল'ব লাগিছিল, কিন্তু ছাপৰ্ট ব্ৰেক কৰি দিলে। কিন্তু ব্ৰেক কৰাটো ই তলত ৰৈ থাকিব নোৱাৰিলে, কিন্তু ইয়াত এই যিটো নেকি এটা কেণ্ডেল আছিলে, সেই কেণ্ডেলটোৱে ৰিকভাৰ কৰি দিলে। মই তেতিয়াই গম পালোঁ যে ইয়াত মানুহৰ SL হিট কৰিবৰ কাৰণে আহিছিলে, সেইটো কাৰণে সেইটো ল'লোঁ। তাৰপিছত মই চাই আছিলোঁ নিফটি ফিফটিও ইয়াত এটা ব্ৰেকআপ দিবৰ কাৰণে ৰেডি হৈ আছিলে। অ'কে, ৰেডি হৈ আছিলে। আৰু যদি আমি বেংক নিফটিত যদি চাওঁ, এইটো এটা ব্ৰেকআপ পাইছিলোঁ আমি, এইটো
এইটো ব্ৰেকআউট পাইছিলোঁ। তাৰপিছত মই ইয়াতে মই ট্ৰেডখন লৈছিলোঁ। অ'কে, ইয়াতে মই ট্ৰেডটো ল'লোঁ আৰু লোৱাৰ পিছত তলত আহিছিলে, কিন্তু আমি যিটো নেকি অপশ্যনত এছ লগাই থৈছিলোঁ সেইটো হিট নহ'লে, সেইকাৰণে যিটো নেকি আমাৰ টাৰ্গেট আছিল টাৰ্গেটলৈ গৈ পালোঁ। ইয়াত আমাৰ টাৰ্গেট আছিলে, টাৰ্গেট হিট হ'ল, সেইকাৰণে আমি প্ৰফিট বুক কৰিলোঁ। অ'কে, আৰু আমাৰ এইটো 900 টকা প্ৰফিট হৈছিলে সেইটো ট্ৰেডত। আৰু আজি মোৰ প্ৰফিট হৈছে 1270 টকা। আৰু মই আজি আৰু এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব। মানে এটা শ্বেয়াৰ, এটা ষ্টক আমি কেনেকৈ বাই চেল কৰিব পাৰোঁ সেইটোৰ বিষয়ে মই বনাইছোঁ। আপোনালোকে চাব, যদি বিগিনাৰ হয় চাব। তো আজি মই ইমানেই অপশ্যনখিনি বাই কৰিছিলোঁ, আৰু মই অপশ্যন বাইহে কৰোঁ। তো অপশ্যন ভিডিঅ'বিলাক মই আপোনালোকক দি থাকিম, বাই কৰি থাকোঁ, বা যেতিয়া নেকি মই চেল বা বাই কৰোঁ সেইটোৰ ভিডিঅ' আপোনালোকক দি থাকিম। যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব পাৰিব, আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানেই, ধন্যবাদ।